প্ৰথমে টিপিব লাগে তাৰপিছত লগাব লাগে তাৰপিছত জোৰে জোৰে কৰিব লাগে বেছি জোৰে জোৰে কৰিব নিদিবা ফাটি তেজ ওলাই যাব পাৰে চাবা মানে দাঁতৰ আলুবিলাক কোমল হৈ থাকে যে জোৰে জোৰে ব্ৰাছ কৰিলে তেজ ওলাই যাব পাৰে তো নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিঅ' মাজলৈ আৰু তোমালোকে চাইছা খিলা মাৰৰ ষ্টাৰ মইনা তো প্ৰথমে কৈ দিছোঁ এই ভিডিঅ'টো কোনো গাত লগাকে বনোৱা নাই এই ভিডিঅ'টো মাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে কোনো যাতে চিৰিয়াছলিকে নলয় যদি তোমালোকে ভুল বুজি চিৰিয়াছলি লয় তাত মোক ক'ব লগা একো নাই তো ব'লা ডাইৰেক্ট ভিডিঅ'টো মাজলৈ সোমাই যাওঁ প্ৰথমে টিপিব লাগে তাৰপিছত লগাব লাগে তাৰপিছত জোৰে জোৰে কৰিব লাগে অলপ পিছত দেখিব বগা বগা পদাৰ্থ বাহিৰত ওলাইছে তেতিয়া গম পাব দাঁত ব্ৰাছ কৰা হৈছে अभी बताता है भाई अभी बताता है अभी तूने गाड़ में उंगली किया ना अभी बताता है টিপুতে টিপুতে ঢিলা হৈ তলত খহি পৰিব চাবা কলগেট তু क्या क्या कहना क्या चाह रहे हैं भाई आप প্ৰথমে টিপিব লাগে তাৰপিছত লগাব লাগে তাৰপিছত ভালকৈ লগাবলৈ দিবা চাবা নহ'লে ওপৰত নলগাই তলত লগাই দিব মানে ব্ৰাছডালত কলগেট লগা কথা কৈছো ঠাণ্ডা দিন যে হাতে ধৰাডালত যদি লগাই দিয়া হয় তেতিয়া ব্ৰাছ কৰিব দিগদাৰ হয় যে তাৰপিছত লগাব লাগে তাৰপিছত জোৰে জোৰে কৰিব লাগে বেছি জোৰে জোৰে কৰিব নিদিবা ফাটি তেজ ওলাই যাব পাৰে চাবা মানে দাঁতৰ আলুবিলাক কোমল হৈ থাকে যে জোৰে জোৰে ব্ৰাছ কৰিলে তেজ ওলাই যাব পাৰে দেখিব বগা বগা পদাৰ্থ বাহিৰত ওলাইছে তেতিয়া বগা বগা পদাৰ্থবিলাক ভিতৰত যাবলৈ নিদিবা পেটটো ফুলি যাব আকৌ ডক্টৰৰ ওচৰত যাব লগা হ'ব মানে কলগেটবোৰ ভিতৰলৈ সোমাই গুচি গ'লে আকৌ সেইবিলাক পেট ফুলি বেমাৰ হৈ যাব পাৰে যে চালা বনৰ মুখী তাই কেলা কথা শুনা প্ৰথমে বোলে টিপিব লাগে তাৰপিছত বোলে লগাব লাগে তাৰপিছত বোলে জোৰে জোৰে কৰিব লাগে कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं তোমাৰ এতিয়া শৰীৰৰ হাৰমোন ওলাই একেবাৰে সেই শুকান কাঠখৈডালৰ নিচিনা হৈ আছা তুমি কোৱাৰ দৰে জোৰে জোৰে কৰিলে তোমাৰ শৰীৰৰ জীৱটোহে থাকিব বাকী শৰীৰৰ পাৰ্টবোৰ পেৰালিছ হোৱা মানুহৰ নিচিনাকে এনি টাইম এনি ছেকেণ্ড এনি মিনিট এনি আৱাৰ একেবাৰে বিচনাতে পৰি থাকিব ৰচ কৰিব নোৱাৰিব I got broads in Atlanta. এই বুকুত বাকী নৰ্মেল মানুহতকৈ মৰমবোৰ অলপ বেছি আছে কাৰণ এই বুকুখন অলপ ডাঙৰ যে এবাৰ নেক্সট বিশ্বকাপ ফুটবল খেলখনত এইজনী ভাগক ফুটবল দুটা ফিল্ডত নমাই দিব লাগে প্লেয়াৰকেইটাৰে শ্বট মাৰি ভাল পাব আৰু গলকিপাৰে বলটো ৰখায়ো আৰাম পাব হাতেৰে মই নিজেও বুলি ভাবি তোমাক এটা কথা কৈছোঁ শুনা বাইদেউ বেছি ইউজ কৰাৰ কাৰণে এইটো এনেকুৱা হৈছে নে এনে ভাৰসাম্য বেছি হোৱাৰ কাৰণে এনেকুৱা হৈছে মই নাজানো কিন্তু সময় থাকোঁতে বাইদেউ থাকা দি লওক নহ'লে কিন্তু বাইদেউ পাছত কাপোৰো ধৰি ৰাখিব নোৱাৰিব অৱশেষত ৱেল্ডিং কৰি লোহাৰ কবচ বনাই পিন্ধিব লাগিব